নমস্কাৰ আমাৰ মিডিয়া দাদাসকলক আজি যেহেতু বহুত গৌৰৱ অনুভৱ কৰিছোঁ যেহেতু আমাৰ জালাবস্তি গাঁৱৰ চুৱাংগাটাৰ তলত থকা জালাবস্তি গাঁৱৰ ৰাম বেচৰা মোৰ দাদাই হয় পিহিৰ ল'ৰা তেখেতে যেহেতু মোৰ আঞ্চলিকৰ তলত থকা গাঁও মই বহুত ফূৰ্তি অনুভৱ কৰিছোঁ যেহেতু আমাৰ প্ৰথম ইয়াৰ পৰা চাকৰিয়াল হৈছে যাতে আগন্তুক দিনতো এনেকাই ল'ৰাবিলাক বা ছোৱালীবিলাকে চাই কিবা এটা শিকি ইয়াৰ পৰা সেইটো মই অনুৰোধ কৰিছোঁ সান্তালী ছাত্ৰ সন্থা হৈ আৰু লগতে যেহেতু ইমান কষ্ট কৰি ক্লাছ 1 পৰা বা নাৰ্সাৰীৰ পৰা পঢ়ি আজি যি কষ্টৰ ফল পাইছে তেখেতে ফূৰ্তি অনুভৱ কৰিছে হ'লেও মই আমাৰ সান্তাল ছাত্ৰ সন্থাখিনি বহুত ফূৰ্তি অনুভৱ কৰিছোঁ আৰু বহুত গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ কাৰণ যেহেতু এইখিনিৰ পৰা এটা পৰিচয় হ'ল আমাৰ যেনিবা জালাবস্তিৰ গাঁৱত কোনো চিনি পোৱা নাছিল ইমান বটান কিনাৰত থকা গাঁও কোনো চিনি পোৱা নাছিল আজি ভালকৈ আপোনালোকৰ যোগেদি বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেহেতু আমাৰ যোনটো এক্সাম পাতিছিল সেইটো এক্সামত ভাল বিনা পইচা দি বা বিনা খৰচা কৰি যি ফল পাবা লগা আছিল পালাক সেইটো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু লগতে আমাৰ জালাবস্তি গাঁৱৰে ৰামৰ পৰিয়ালসকলক মই অনুৰোধ দিছোঁ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু তেখেতৰ কাৰণে বহুত কষ্ট কৰিছিল বা বহুত কষ্ট কৰি তেখেতক যেনেকৈ পঢ়াবৰ সুবিধা দিব লাগিছিল তেখেতে দিছে সেইটোৰ কাৰণে মই সান্তাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট অনুন্নত এই অঞ্চলটো হয় 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 সেইটোৰ বিষয়ে মই এইটোৱে ক'ব খুজিছোঁ যেহেতু চৰকাৰ এইটোৰ ওপৰত চাব লাগিব যেহেতু ইমান কষ্ট কৰি যদি আমি ইমান আগবাঢ়ি যাব পাৰিছোঁ আগন্তুক দিনত যদি আমাৰ চৰকাৰে ঘূৰি চাই আমাক তেনেহ'লে নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম সেইটো মই অসম চৰকাৰক অনুৰোধ কৰি হয় এইটো আমাৰ প্ৰথম বুলি ক'ব লাগে এইখিনিত কোনো চাকৰিয়াল মানুহ নাছিল এই বছৰে প্ৰথম ৰাম বেচৰাই চাকৰি পোৱাটো ধন্যবাদ থাকিল আমাৰ নিউজৰ সকলৰ আজি ৰাম বেচৰা আমাক মোৰ ভাইটি নিজা ভাইটি চাকৰি পোৱা এইটো জালাবস্তি গাঁৱৰ পৰা প্ৰথমবাৰৰ আমাৰ চাওতাল হিচাপত পোৱাৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু এই এৰিয়াত আমাৰ চুবানকাটা এৰিয়াত চুবানকাটা আঞ্চলিক সান্তালী ছাত্ৰ সন্থা এৰিয়াত যিটো পৰে সেইখিনিত আমাৰ চাকৰি থকা মানুহে নাই বৰ্তমান এতিয়ালৈকে এই প্ৰথমবাৰৰ পোৱাৰ কাৰণে আমি ধন্যবাদ ৰাখিছোঁ আৰু যেনেকুৱা এতিয়া উঠি ল'ৰাকেইটা ল'ৰা ছোৱালীকেইটা যেনে এই চাইফালে যিমান আগবাঢ়ি যাওক সেইকাৰণে মই ধন্যবাদ ভাইটিৰ কাৰণে আপুনি যথেষ্ট কষ্ট এইটো ভাইটিৰ কাৰণে ক'বাই নালাগে আৰু বহুত কষ্ট কৰিলোঁ আমি যেনেকুৱা নদীৰ শিল ফাটাই ফালে আমি কষ্ট পইচা দিছোঁ তাক পঢ়বা দিলোঁ আৰু কষ্ট কৰি আৰু গৰু অলপ চালোঁ গৰু আছে আমাৰ এইখিনিও কষ্ট কৰি তাক যি খৰচা দিব লাগে আমি দিছিলোঁ কেতিয়াবা আমি দিব নোৱাৰোঁ এই সময়তো আমি কষ্ট কৰি দিছোঁ বেলেগৰ পৰা ধাৰ কৰি হ'লেওতো তাক পঢ়াবা দিলোঁ আৰু কষ্ট কৰিছে সেইকাৰণে আমি ধন্যবাদ প্ৰথম চাকৰি কেনেকুৱা লাগিছে গাঁওখনৰ মানুহ বহুত ভাল লাগিল বহুত উচা পালাক গাঁৱৰ মানুহকেইটাও মানে সি পোৱাৰ কাৰণে আদৰ্শ হ'ব এইটো